মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ভগৱান তিনিজন আৰু আমাৰ সকলোৰে মনত এটাই প্ৰশ্ন যে পৃথিৱীত বাস কৰা প্ৰতিজন মানুহৰ মনত থকা প্ৰশ্ন এটাই হ'ল যে তিনিজন ভগৱানৰ ভিতৰত শ্ৰেষ্ঠ কোন? হিন্দু ধৰ্মৰ মতে ভগৱান তিনিজনৰ ব্ৰহ্মা, বিষ্ণু আৰু শিৱ। কিন্তু প্ৰকৃততে এই বিশ্ব ব্ৰহ্মাণ্ডখন কোনে সৃষ্টি কৰিছিল? আৰু প্ৰতিজন মানুহৰ মনত থকা কথাটো হ'ল যে এই তিনিজন ভগৱানৰ ভিতৰত চবতকৈ শ্ৰেষ্ঠ ভগৱান কোনজন? ইয়াৰ বিষয়ে বহুত কাহিনী পোৱা যায়। তাৰে শিৱ পুৰাণত যিটো কাহিনী পোৱা যায় সেই কাহিনীটো মই আপোনালোকৰ আগত আজি শুনাম। আমি গম পাম যে প্ৰকৃততে কোনজন ভগৱান সকলোতকৈ শ্ৰেষ্ঠ। শিৱ পুৰাণ মতে এসময়ত ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত বিবাদ হৈছিল যে তেওঁলোকৰ মাজত কোন ডাঙৰ। যেতিয়া বিবাদ ইমানেই বাঢ়ি গ'ল যে তেওঁলোকৰ মাজত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, তেতিয়া তেওঁলোকৰ মাজত এটা ডাঙৰ জুইৰ স্তম্ভৰ দেখা গ'ল। এতিয়া দুয়োজনে সিদ্ধান্ত ল'লে যে যিয়ে এই জুইৰ স্তম্ভটোৰ শেষত প্ৰথমে উপনীত হ'ব তেওঁৱেই শ্ৰেষ্ঠ। ভগৱান বিষ্ণু সেই স্তম্ভৰ শেষত উপনীত হ'বলৈ নামি গ'ল আৰু ব্ৰহ্মা ওপৰলৈ উঠি গ'ল। দুয়োৱে কোনোৱেই এই জুইৰ স্তম্ভটোৰ শেষত উপনীত হ'বলৈ সক্ষম নহ'ল। ইয়াৰ পিছত ভগৱান বিষ্ণুৱে তেওঁৰ পৰাজয় মানি লৈছিল, কিন্তু ব্ৰহ্মাই অসত্য ক'লে যে তেওঁ প্ৰথমে শেষত উপনীত হৈছে, গতিকে তেওঁৱেই শ্ৰেষ্ঠ। ব্ৰহ্মাৰ মুখৰ পৰা অসত্য শুনি শিৱজীৰ খং উঠি গ'ল আৰু অগ্নিস্তম্ভৰ পৰা আৱিৰ্ভাৱ হ'ল আৰু তেওঁ ব্ৰহ্মাজীৰ পাছ মুখৰ পৰা সেই অসত্য কোৱাৰ মুখখন কাটি পেলালে আৰু তেওঁক সংসাৰত পূজা নহ'ব বুলি অভিশাপ দিলে। ভগৱান বিষ্ণুৰ ওপৰত সন্তুষ্ট হৈ তেওঁক নিজৰ দৰে পূজা হ'বলৈ বৰদান দিলে। শিৱ পুৰাণৰ এই কাহিনীটোৰ অনুসৰি যে শিৱই হৈছে পৃথিৱীৰ চবতকৈ শ্ৰেষ্ঠ আৰু পূজ্য ভগৱান।